हेलो दोस्तों সকলকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই এটা বস্তু আনবক্সিং কৰিম যেটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ। তো আজি এইটো আহি পাইছে, তো এইটো আনবক্সিং কৰি দেখুৱাই দিম কি আছে কি নাই সকলোখিনি। তো এইটো মই এতিয়ালৈকে এবাৰো খোলা নাই, কাৰণ আজি আহি পাইছে, জাষ্ট লৈ আহি পাইছোঁ। এই চাওক, মই কাপোৰ সলোৱাই নাই, জাষ্ট লৈ আহি পাইছোঁ। তো এতিয়াই আপোনালোকৰ আগত আনবক্সিং কৰি দেখুৱাই দিম, লগতে মই গম পাম যে কি আছে কি নাই। তো পলম নকৰি আমি ভিডিঅ'টো ফালে আগবাঢ়ো। তো ভিডিঅ'টো ফালে আগবঢ়াৰ আগতে যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দোস্ত ফাইনেলি এইটো আহি পালে মানে কি আৰু লৈ আহিলে। তো মই চিপাঝাৰৰ পৰা গৈ লৈ আহিব লগা হৈছে। তো জাষ্ট লৈ আহি পাইছোঁ, কাৰণ মই কাপোৰ সলোৱাই নাই, আপোনালোকক কৈছোঁ কাপোৰ সলোৱাই নাই, গতিকে এইটো এবাৰলৈ খুলি চোৱা নাই। তো জাষ্ট লৈ আহি পাইছোঁ আৰু এতিয়া আপোনালোককো দেখুৱাম, লগতে ময়ো চাম কি আছে কি নাই। মই বৰ্তমানলৈ একো গম পোৱা নাই, এতিয়া আপোনালোকক দেখুৱামৰ লগতে ময়ো গম পাম কি আছে কি নাই। তো মই এক্সাইটেড হৈ আছোঁ। তো পলম নকৰি এইটো আনবক্সিংটো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে এইটো টেপটো কাটি দিলোঁ। তো ফাইনেলি এইটো অপেন হৈ গ'ল। তো পোনপ্ৰথমে আছে বিলখন। বাকী ভিতৰত যি বস্তু ঠিকে থাকক বা নাথাকক, কিন্তু বিলখন কিন্তু ঠিকে থাকিবই। তো এইখন মোৰ নামত অহা বিল। তো মোৰ বিলখনত দৰকাৰ নাই, কাৰণ মই পে' কৰিছোঁ যেতিয়া মোৰ বিলখন দৰকাৰ নাই। তো মেইন বস্তুটো এইটো, তাৰ উপৰি এইটো ছাইড কৰি থৈ দিলোঁ। আৰু কিবা আছে নেকি চাই লওঁ। তো বক্সটোত আৰু বিশেষ একো নাই, জাষ্ট এইটোৱে আছে। তো ছাছপেন্স দি নাথাকোঁ, কাৰণ ছাছপেন্স ময়ো ভাল নাপাওঁ, হয়তো আপোনালোকেও ভাল নাপায়। তো পলম নকৰি এইটো দেখুৱাই দিওঁ কি আছে। তো এইখন এখন ছাইড কৰি দিলোঁ, ডাঠ কাগজ, কাৰণ এইটো পেকিংটো ছেফটিৰ কাৰণে দি পঠাইছে। তো এতিয়া এইটো মই নকওঁ, আপোনালোকে চাওক কি আছে ইয়াত। তো এইটো আপোনালোকে গম পাইছে কি আছে, যে এডাল ৱায়াৰলেছ হেডফোন। তো ইয়াৰ নামটো পোনপ্ৰথমে কৈ দিওঁ, মানে বক্সটোৰ পৰা আৰম্ভ কৰোঁ। ভিতৰত কি আছে মই দেখুৱাই দিম, তাৰ উপৰি বক্সটোত আগতে দেখুৱাই দিওঁ। বক্সটোৰ ওপৰৰখিনি দেখুৱাই দিওঁ, তাৰপিছত ভিতৰৰখিনি দেখুৱাই দিম। তো ইয়াতে পোনপ্ৰথমে আছে হাইলাইট হিচাপে ডৌন X1 ৱায়াৰলেছ ইয়াৰফোনছ। তো এইটো চাই লওক, ডৌন X1 ৱায়াৰলেছ ইয়াৰফোনছ। মানে যদি আপুনি ল'ব বিচাৰে, এইটো ওলাই আহিছে। তো যদি আপুনি ল'ব বিচাৰে তেনেহ'লে আপুনি এইটো মাৰি দিলে হ'ব, ডৌন X1 ৱায়াৰলেছ ইয়াৰফোনছ। তো তেনেদৰে মাৰি দিলে আপুনি ফ্লিপকাৰ্টত পাই যাব, তাৰ পৰা অৰ্ডাৰ কৰিলে হৈ গ'ল। তাৰোপৰি এইটোক আৰু এটা নামেৰে জনা যায়, বৰ্তমান আহিছে এইটো নতুনকৈ, নিউ ৰিপাব্লিক নেকবেণ্ড বুলি কোৱা হয়। তো সেইটো মাৰিলেও আপোনাৰ আগত এইটো আহি পৰিব। তো ইয়াত হাইলাইট হিচাপে মেইন বস্তুটো আছে X বেছ। তো যদি ইয়াত লিখা আছে ঠিকে বাৰু, বেছটো কাম কৰে নে নকৰে বৰ্তমানলৈ গম পোৱা নাই, ইউজ কৰিলে গম পাম। তো পিছফালে আছে কিছুমান হাইলাইট। তো ইয়াতে স্পেচিফিকেশ্যন আছে, অডিঅ' আছে, বেটেৰী আছে, ফিচাৰ্ছ আছে। তো মেইন বস্তুটো কৈ দিওঁ, ইয়াৰ অডিঅ'টো ড্ৰাইভাৰ্ছ 10mm ডাইনেমিক ড্ৰাইভাৰ্ছ, ফ্ৰিকুৱেঞ্চি 20 হাৰ্টছ, 20 হাৰ্টছ 20 kHz। এইখিনি পঢ়ি ল'ব, চাই লওক, মই ভালদৰে ক'ব পৰা নাই। তো ইয়াতে আছে বেটাৰীৰ উল্লেখটো, মিউজিক প্লে টাইম আপ টু 24 আৱাৰ্ছ, টক টাইম আপ টু 8 আৱাৰ্ছ, ষ্টেণ্ড বাই টাইম আপ টু 200 আৱাৰ্ছ, চাৰ্জিং টাইম আপ টু 2 আৱাৰ্ছ। 2 ঘণ্টা লাগিব আপোনাৰ এইডাল চাৰ্জ কৰোঁতে। তাৰোপৰি এইডালে আপোনাক এদিনৰ দি দিয়ে, মানে 24 ঘণ্টা বুলি কৈছে ইয়াতে। তো 24 ঘণ্টা আপোনালোকক প্লে টাইম মানে ব্যৱহাৰ কৰিব পৰাটো দিব, আৰু মানে ব্যৱহাৰ কৰিব পাৰিব 24 ঘণ্টালৈ। এবাৰ চাৰ্জ কৰিলে আপুনি এইটো 24 ঘণ্টা ব্যৱহাৰ কৰিব পাৰিব। তো বেয়া নহয় বাৰু, ঠিকে আছে। এইটো আৰু অলপ হ'লে ভাল হ'ব। তো মেইন বস্তুটো এইটো, ৰ'ব, বাৰে বাৰে ওলাই আহি থকা বস্তুটো চাই লওঁ পোনপ্ৰথমে। তো এইটো হৈছে এখন মানে কি ডকুমেণ্টেশ্যন। ইয়াতে এই হেডফোনডালৰ কিছুমান মানে আশাৰা গোষ্ঠী আছে, দৰকাৰ নাই এইটো। তাৰোপৰি এইটো ভিতৰত ভৰাব পাহৰিলে নেকি, এইটো চাৰ্জাৰ কেবলটো। তো এইটো ইমান সৰু চাৰ্জাৰ কেবল, চাওক, এইখিনি চাৰ্জাৰ কেবলৰে কোনে চাৰ্জ দিব হয়, তাতকৈ নিদিলেই হয়। তাত চাই অলপ ভাল বস্তু এটা বেলেগ দি দিয়ক, বা বেটাৰীটোকে আৰু অলপ বঢ়াই দিয়ক, কাৰণ অলৰেডি মোৰ লগত এইটো আছে মাইক্ৰ' USB চাৰ্জাৰ কেবল। আৰু যি নহওক দিছে যেতিয়া ৰাখি থৈ দিম, ক'ত মই আৰু ঘূৰাই দিম।
তো এইটো হৈছে সেই হেডফোনডাল। তো আপোনালোকে বৰ্তমান ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ আপোনালোকে ভাবিব এয়া হেডফোন মই আগতে বহুত মানে তিনিডাল আনবক্সিং কৰিছোঁ, দুডাল তিনিডাল কিবা আনবক্সিং কৰিছোঁ। তো তাৰ উপৰি এইডাল কিয় আনিলোঁ মই বাৰু কৈ আছোঁ। পোনপ্ৰথমে আনবক্সিংটো কৰিলোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক শেষলৈ। তো এইডাল আছিল সেই হেডফোনডাল। ইয়াতে চাওক নিউ ৰিপাব্লিক ড'ন X1 ৱায়াৰলেছ ইয়েৰফোনছৰ যিটো মানে হেৰি আছিলে, ব্ৰেণ্ডিং আছিলে, তো সেইটো লিখা আছে। আৰু ইয়াতে তাৰ উপৰি যদি আপুনি ভালদৰে মনিব পাৰে, ইয়াত চাওক RNL বুলি লিখা আছে, এইটোত R এইটোত L, অৰ্থাৎ যিটো ৰাইটত যাব এই ছাইডটোত আপোনালোকে ফ্ৰণ্ট কেমেৰাৰে চাই আছে, তো মোৰ ৰাইটটো আপোনালোকে লেফ্ট দেখিব, লেফ্ট টু ৰাইট দেখিব, গতিকে আপোনালোকে মিলাই ল'ব। যিটো R লিখা আছে সেইটো ৰাইট ছাইডত যাব, আৰু যিটো L লিখা আছে সেইটো লেফ্ট ছাইডত যাব। তো বাৰু বাকীখিনি কৈ আছোঁ। তাৰ উপৰি ইয়াৰ মেইন স্পেচিফিকেশ্যনখিনি কৈ দিওঁ। আগৰ দৰে ইয়াত যিটো তিনিটা ছুইচ থাকে, তো সেই তিনিটাৰ মাইনাছটো মানে ওপৰৰ এইটো মাইনাছটো, এইটো ভলিউম কমোৱা, তাৰোপৰি এইটো পাৱাৰ অন অফ, লগতে ফোন কৰিলে যদি ফোনটো উলিয়াবলৈ টান পায় তেনেহ'লে আপুনি ইয়াত ক্লিক কৰি ফোনটো ৰিচিভ কৰিব পাৰিব। তাৰোপৰি এইটো হৈছে প্লাছ বুটন, যিটো নেকি আপোনাক ভলিউমটো আপ কৰিবলৈ দিব। তাৰোপৰি ইয়াতে আছে চাৰ্জাৰ বৰ্ডটো, যিটোত নেকি আপুনি এইডাল লগাই দিব লাগিব। তো বাৰু যিকি নহওক এইটো ছাইড কৰি দিলোঁ। তো যিটো ৰাইটত আছে সেইটো ৰাইটত দিব লাগিব এনেদৰে। তো এতিয়া এইটো হৈছে সেই হেডফোনটো। তো এইটো মানে আপোনালোকে জানে হেডফোনৰ এই যিটো মানে লবৰৰ এইটো থাকে, সেইটো যেতিয়া আপুনি লগাই দিব তেতিয়া তাৰমানে আপুনি বাহিৰৰ চাউণ্ডটো ভালদৰে বুজিব নাপাৰিব, মানে আপোনাৰ ভইচটো মানে চাউণ্ডটোৱে বেলেগ হৈ যাব। তো তেনেকুৱাই মোৰ হৈছে, এবাৰ চাই লওক কি হয়। হেল্ল' 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 হেল্ল', বেলেগ হৈ গৈছে। মই বেলেগ শুনিছোঁ, গতিকে লগাব নোৱাৰোঁ, কাৰণ অনলি গান শুনিবলৈ হ'লে এটা হেডফোন এটা লগাই লোৱা যাব। তো তাৰ বাবে দুটা লগাই লৈ যদি আপুনি ৰাস্তাত গৈ থকা, পিছফালৰ পৰা গাড়ীয়ে হৰ্ণ মাৰি থাকে, তেতিয়া আপুনি কোনো কাৰণতে শুনা নাপায়। মই গেৰাণ্টি দি কৈছোঁ, যদি এইটো ভাল হয়, তো যদি ভাল হয় এইটো মই ৰিভিউটো দি আপোনালোকক শুনাই দিম। মানে পিছত যেতিয়া ৰিভিউ দিম, তেতিয়া যদি বেছ ভাল হয় তেনেহ'লে চাউণ্ড অলপ হ'লেও আপোনাৰ বাহিৰলৈ আহিব। তো তেনেদৰে আপোনালোকক দেখুৱাব পাৰিম। তো ইয়াত মেগনেটিক হয় এইটো তো এয়া চাওক, চুম্বক, যিটো নেকি আপুনি আগতে খেলিছিলোঁ, চুম্বক টনাটনি। তো এতিয়া বাৰু সেইবোৰ খেলিবলৈ বয়স নাই, বুঢ়া হোৱা নাই বাৰু। তো তথাপিও বাৰু যি কি নহওক, তাৰ উপৰি বক্সটোৰ ভিতৰত আৰু দুটা মানে এটা বস্তু আছে। তো কি সেইটো চাই লওঁ। তো বক্সটোৰ ভিতৰত এইটো আছে, মানে ইয়াতে যিটো হেডফোনৰ আগত লগোৱা হয় এই টুপিটো, সেই টুপিটো 4টা টুপি আপোনাক ফ্ৰী দিয়া হ'ব তাতে। যদি আপোনাৰ এইটো কিবা বেয়া হয়, মানে লেতেৰা হয়, কাণত মাকেৰি থকাটো, তো মাকেৰিটো লাগি গ'লে এইটো বেয়া হৈ যাব। তো তাৰ উপৰি আপুনি এইটো বেয়া হ'লে আপুনি এইটো পেলাই দিব পাৰিব, নেক্সট এটা নতুন লগাই ল'ব পাৰিব। তো তাৰ বাবে এইটো ভাল হৈ আহিছে, কিন্তু মানে বিশেষ ভালেই, কিন্তু এইডাল কেবলডাল অলপ খেই দিলে, তো তাৰ বাবে অলপ বেয়া লাগিছে। বাৰু যি কি নহওক, কেবলডাল কিনি ল'ব পাৰিমতো। তো এইটোৱে আছিলে আনবক্সিংটো। তো মেইন বস্তুটো হ'ল এইটো অনাৰ কাৰণটো, যি দুডাল বা তিনিডাল মই আনিছিলোঁ, সেই এডালৰ স্পীকাৰ এটা বেয়া আছিলে, আপোনালোকক কৈছিলোঁ, যিটো নেকি বুটৰ আনিছিলোঁ। তো সেইটোৰ এটা স্পীকাৰে কাম নকৰা আছিলে, তো সেইবাবে সেইটো ৰিটাৰ্ণ কৰিলোঁ। তাৰপিছত এডাল আনিছিলোঁ এনেকুৱা ৰঙা ৰেড কালাৰৰ, আপোনালোকে দেখিছিলে। যদি সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম, তো তাৰ পৰা চাই ল'ব। তো এইটো আনিলোঁ, কাৰণ সেইটো অনাৰ পিছত মানে এইটোৰ আগত যিটো এটা ৰঙা আনিছিলোঁ, ৰঙা তাৰৰ, তো সেইটো মানে এটা স্পীকাৰেও কাম নকৰে। তো তাৰ বাবে সেইটো মই মামাক দি দিলোঁ, কাৰণ মামাই ঠিক কৰি ল'ব। মানে স্পীকাৰটো মানে মোৰ মোবাইলটোৰ পৰা কানেক্ট নলয়। তো তাৰ বাবে মই সেইটো মামাক দি দিলোঁ। এতিয়া এইটো নতুনকৈ আনিছোঁ। তো এতিয়া এইটো যদি ভাল হয় তেনেহ'লে ৰিভিউ কম দিনৰ ভিতৰত দিম, মানে কমচে কম 15 পৰা 20 দিন মই এইটো ব্যৱহাৰ কৰি চাম, তাৰপিছত আপোনালোকক ৰিভিউ দিম। তো এইটোৱে আছিলে তাৰ সৰু সুৰা আনবক্সিংটো। যদি আনবক্সিংটো ভাল পালে, মানে ভিডিঅ'টো ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ইতিমধ্যে মোৰ এই চেনেলটো 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। তো তাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকক। তো আৰু যিখিনি বাকী আছে আপোনালোকে জানেই যে মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে ইউটিউবৰ কিছুমান নিয়ম আছে, তাৰ ভিতৰত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা 365 দিনৰ ভিতৰত কমপ্লিট কৰিব লাগে। তো তাৰ বাবে
সেইখিনিও যাতে কৰি দিয়ে সেইটো কামনা কৰিলোঁ। তো নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে টিলেন টাটা, বাই বাই। এনেদৰে ছাপোৰ্ট কৰি যাওক, মৰম কৰি যাওক, তেতিয়া আৰু অলপ আগুৱাই নিবলৈ সক্ষম হ'ম। তো নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল।